নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ অসমীয়া ৰোমান্টিক কাহিনী। তেনেহ'লে আহকচোন পলম নকৰি আৰম্ভ কৰোঁ আজিৰ কাহিনীটো। প্ৰতিজন দৰাই বিয়াৰ প্ৰথম নিশা অৰ্থাৎ ফুলশয্যাৰ নিশাৰ বাবে অপেক্ষা কৰে। সেইকাৰণে অমনেও সেই নিশাটোৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অমনে সেই নিশাটোৰ সপোনবোৰ সজাই আছিল আৰু বহুত সপোন চকুত ভাহি আছিল। আজি মই কিছুমান এনেকুৱা প্ৰতিশ্ৰুতি কৰিব লাগিব, যিবোৰৰ বাবে মই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ স্বামী হৈ পৰোঁ। কিছুমান কাব্যিক ৰচনা আৰু কিছুমান কবিতা লিখিছিল। চলচ্চিত্ৰৰ ২-৪টা সংলাপো লিখিছিল। বিয়াৰ প্ৰথম ৰাতিটোত প্ৰতিজন দৰাৰ জীৱনত এটা নতুন আৰম্ভণি হয়। এই ৰাতিটোত অমনৰ বাবে এটা অকল্পনীয় ৰাতি। কালিলৈকে তাৰ 4টা বন্ধুৱে বিয়াৰ প্ৰথম নিশা কেনেকৈ উদযাপন কৰিলে তাৰ বিষয়ে তাক কৈ আছিল। আজি সি সম্পূৰ্ণ প্ৰস্তুতিত আছিল। মনটো ভয় ভয় লাগি আছিল আৰু নিজৰ পুৰুষত্বৰ ওপৰত বিশ্বাসো আছিল। পৰিস্থিতি যিয়েই নহওক, সিও এজন পুৰুষ, কিন্তু সি প্ৰথমতে এজন বন্ধু, প্ৰকৃত প্ৰেমিক আৰু এজন আদৰ্শ স্বামী হ'ব বিচাৰিছিল। সেয়েহে সি যথেষ্ট পৰিমাণে প্ৰস্তুতি কৰিছিল। সন্ধিয়া হৈছিল আৰু তেতিয়া আইতায়ে মাতিলে, অমন, অ' অমন। অমন আহা লগে লগে আইতাকে ক'লে, অমন, তোক কিবা এটা ক'ব লগা আছে। এনেকৈ কৈ আইতাকে ক'বলৈ আৰম্ভ কৰিলে, অমন, ঘৰত যদি আজি তোৰ ককা বা দেউতা জীয়াই থাকিল হয়, তেতিয়া তেওঁলোকে তোক বুজালে হয়, কিন্তু কি কৰিবি, ভগৱানৰ ইচ্ছা, আৰু তোৰ মাৰৰ ওপৰত মোৰ অকণো বিশ্বাস নাই। মই আচলতে আজি ৰাতিটোৰ বিষয়ে তোক ক'বলৈ আহিছোঁ। অমন, কি? আইতাকে ক'লে, তইতো এনেকুৱা চেহেৰা কৰি দেখাইছ যেন তই একোৱেই নাজান। আজি তোৰ ফুলশয্যাৰ নিশা। অমন, কিনো আইতা? আইতা ধেই, মই তোৰ লগত যিটি কথা পাতিব অহা নাই। তইতো সেইবোৰৰ বিষয়ে বহুত ভালকৈ জানিবি মোতকৈ। আজিকালি সমাজখনেই এনেকুৱা, ল'ৰা-ছোৱালী জন্ম হৈয়ে জানে যে সি কেনেকৈ জন্ম হ'ল, আৰু তইতো 25 বছৰীয়া হৈ গলি। অমন, আইতা, মই সেইটো কোৱা নাছিলোঁ। আইতা, এতিয়া ঠিক আছে। ইয়াৰ অৰ্থ এইটো নাছিল। এইবোৰ বাদ দে এতিয়া। মই কোৱা কথাবোৰ মনোযোগেৰে শুন। অমন, ফুলশয্যাৰ নিশা মানে কি তাৰ বিষয়ে ক'বলৈ লৈছোঁ। অমনে লাজ কৰিবলৈ ধৰিলে। আইতাই ক'লে, শুন অমন, ফুলশয্যাৰ নিশা একমাত্ৰ অৰ্থ হৈছে স্ত্ৰী আৰু স্বামীৰ মাজত বিশ্বাসৰ এডাল জৰী, যাতে তেওঁলোকে সদায় তাক ধৰি ৰাখে আৰু নিজৰ ভৱিষ্যত জীৱন সফল কৰে। যেতিয়ালৈকে এজনে আনজনক বিশ্বাস নকৰে, তেতিয়ালৈকে জীৱনটো এটা চকাৰ গাড়ীৰ দৰে। আজি তই এটা সুযোগ পাইছ, ইয়াক বাদ নিদিবি। এতিয়া তই আজি নিজৰ পত্নীৰ বিশ্বাস জিকিবলৈ চেষ্টা কৰ। মই যাওঁ। বিশ্বাস শব্দটো এতিয়া অমনৰ কাণত বিয়পি পৰিছিল। বন্ধুবোৰৰ কথাবোৰতকৈ আইতাৰ পৰামৰ্শ বহুত ভাল আছিল। সি নিজৰ মনৰ ভুল অনুভৱ কৰিছিল যে সি ফুলশয্যাৰ নিশাৰ অকল এটাই ভুল অৰ্থ বুজি আহিছে। এতিয়া আইতাৰ পৰামৰ্শৰ ওপৰত থিয় দিব লাগিব। এতিয়া সময়ো পাৰ হৈ গৈ আছে। পাছফালৰ পৰা মাকৰ মাত আহিল, অমন, বোৱাৰীয়ে চাগে অপেক্ষা কৰি আছে, সোনকালে যা। এইটো এনেকুৱা ল'ৰা, আজিও এলাহ কৰি আছে। এয়া বাদাম কাজু খাই যা, অধিক শক্তি পাবি, আৰু গাখীৰো খাই ল'বি, ঠিক আছেনে অমন? অমনে ভাবি আছিল যে আইতাই সঁচাই কয় যে তোৰ মা একেবাৰে বিশ্বাসৰ যোগ্য নহয়। আইতাই এটা ভাল কথা শিকাইছে আৰু মায়ে। অমনে লাহে লাহে নতুন গন্তব্যস্থানলৈ আগবাঢ়ি গৈ আছিল। পত্নী প্ৰিয়াই শান্ত হৈ এটা কোণত থিয় হৈ আছিল। অমন অহাৰ লগে লগে তাই তাক চাই লাহেকৈ হাঁহিলে। অমনে দৰজাখন মাৰিলে, কিন্তু মনতে ভাবি আছিল যে তাই কি ক'ব। তেতিয়া প্ৰিয়াই ক'লে, আপুনি ভাগৰি গৈছে চাগে, অলপ বহি দিয়ক। অমনে ক'লে, প্ৰিয়া, বিয়াৰ আগতে আমি কিমান কথা পাতিছিলোঁ,
কিন্তু আজি একো ক'বলৈ নাই চোন। তাই ক'লে, হয় আজি বহুত বেলেগ বেলেগ লাগিছে। ফোনত কথা পতা আৰু বিয়াৰ পিছত এটা কোঠাত অকলে কথা পতাৰ মাজত যথেষ্ট পাৰ্থক্য আছে অমন। মই আপোনাক অমন বুলি মাতিব পাৰিমনে যদি আপোনাৰ কোনো সমস্যা নাই? অমন, হয় মাতিবা, মই কিয় বেয়া পাম। এতিয়াৰ কথা ওলাই গৈ আছিল আৰু অমনে ক'বলৈ ধৰিলে যে, প্ৰিয়া তোমাৰ মতে প্ৰেম কি? প্ৰিয়া, অমন, মইতো প্ৰেমৰ বিষয়ে এতিয়াহে জানিছো, সেইকাৰণে মই বেছি নাজানো। অমনে এই উত্তৰটো আশা কৰা নাছিল। সি মনে মনে ভাবিব ধৰিলে, হেই মই কিবা ভুল প্ৰশ্ন সুধি দিলো। এতিয়া লাহে লাহে অমনে প্ৰিয়াৰ ওচৰত বহিল। অমনে এতিয়াও কি কম কি হ'ব ভাবিয়ে আছিল। অমনে এতিয়াও ভাবি আছে যে প্ৰিয়াৰ বিশ্বাস কেনেকৈ জিকিব। অমনে আকৌ এটা উশাহ লৈ ক'লে, প্ৰিয়া মই তোমাক বিশ্বাস কৰোঁ আৰু সদায় কৰিম। মই তোমাক সদায় সুখী কৰি ৰাখিম। মই তোমাক ভাল পাওঁ আৰু জীৱনৰ প্ৰতিটো আনন্দ তোমাক দিম। মই তোমাৰ সুখ দুখৰ সংগী হ'ম। তুমি তোমাৰ প্ৰতিটো সমস্যা মোক ক'ব পাৰা। মই তোমাৰ জীৱনৰ প্ৰতিটো পদক্ষেপৰ সৈতে থিয় দিম। অৱশেষত ক'লে যে, প্ৰিয়া তুমিও মোক বিশ্বাস কৰিব লাগিব। আৰু ইমানেই কৈ অমনে এটা দীঘলীয়া উশাহ ল'লে। অমনে এইবোৰ কথা কৈ বহুত আনন্দ অনুভৱ কৰিছিল আৰু ভাবিছিল যে প্ৰিয়াই বুজি পালে চাগে। অমন এজন ভাল স্বামী আৰু সি সদায় তাইক সুখত ৰাখিব। প্ৰিয়া এজনী বুজা ছোৱালী। বহুত শান্ত মনেৰে অমনৰ কথা শুনি আছিল। তাৰ কথা শেষ হোৱাৰ পাছত তাই ক'লে, অমন, মই জানো যে আপুনি বহুত ভাল মানুহ, কিন্তু আপুনি মোৰ এটা কথা শুনিব নেকি? অমনে ক'লে, কি? প্ৰিয়া, আপুনি আপোনাৰ মোবাইলৰ পাছৱৰ্ড। প্ৰিয়াই ইমান কৈছিলহে মাত্ৰ। অমনে মাজতে কৈ উঠিল, প্ৰিয়া মই মোৰ মোবাইলত কেতিয়াও পাছৱৰ্ড নাৰাখোঁ আৰু তুমিও নামাৰিবা। অমন, মই এইটো ক'ব বিচাৰিছিলোঁ যে আপুনি আপোনাৰ মোবাইলত সদায় পাছৱৰ্ড লগাই ৰাখিব। অমনে সংকুচিত হৈ ক'লে, তাৰ মানে আমি দুয়োজনে মোবাইলত সদায় পাছৱৰ্ড লগাই ৰাখিম। অমনে মনে মনে ভাবি আছিল যে প্ৰিয়াই কিয় এনেকৈ ক'লে। প্ৰিয়াই তাইৰ মোবাইলত কিবা লুকুৱাব লাগিব চাগে, সেইকাৰণে তাই এইটো কৈছে। সম্ভৱত তাইৰ কোনোবা। তেতিয়া অমনে ক'লে, এনেকুৱা কিয়? প্ৰিয়াই তাৰ চেহেৰাটোৰ ফালে চাই ক'লে। তাই অমনক ক'লে, আপুনিও মোক বিশ্বাস কৰিব লাগিব। মোবাইলত পাছৱৰ্ড থকাৰ অৰ্থ এইটো হয় যে আমাৰ সংগীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ কেতিয়াও ভুল নকৰে। অমনে নিজেই নিজৰ ওপৰত লজ্জিত হ'ল আৰু চকু তল কৰি দিলে। আৰু প্ৰিয়াই লাহেকৈ হাঁহি মাৰি তাৰ পাছত তাই ক'লে, অমন এতিয়া আপোনাৰ নিশ্চয় মোৰ ওপৰত বিশ্বাস হৈ গ'ল। কিন্তু মোৰ আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস প্ৰথমৰ পৰাই আছিল। ইয়াত যদি আপোনাৰ আইতা আছে, মোৰো এগৰাকী আইতা আছে বুলি কৈ অমন আৰু প্ৰিয়াই জোৰেৰে হাঁহিলে আৰু এনেদৰে এটা চুমাৰ সৈতে অমন আৰু প্ৰিয়াৰ নতুন জীৱনৰ আৰম্ভণি মাজনিশা হৈ গৈছিল। ধন্যবাদ প্ৰিয় দৰ্শকবৃন্দসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। এনেধৰণৰ নতুন নতুন কাহিনী সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।